हेलो फ्रेंड्स वेलकम बैक टू मौसमी राभा ब्लग्स और आशा करिছো আপোনালোকৰ সকলোৰে ভাল আৰু আজি বতৰটো গোটেই দিনটো বহুত গৰম আছিল এতিয়া অকমান ঠাণ্ডা পৰিছে এতিয়া সাগে বৰষুণ দিব কিন্তু দিনটো বহুত বেছি গৰম আছিল মোৰ মানে কি হয় যেতিয়া বহুত গৰম দিয়ে মানে যেতিয়া বহুত ৰদ দিয়ে তেতিয়াহে কামবোৰ বেছিকে ওলায় তেতিয়াহে কাম কৰা যায় বেছিকে আৰু এনে ভাবি থাকো যে বতৰ ঠাণ্ডা হলে বা দিনটো অকমান ভাল হলে এইটো কাম কৰিম কিন্তু বতৰ হেমেকা হোৱাৰ লগতে মনটো হেমেকা হৈ যায় আৰু একো কাম কৰা নহয় সেইকাৰণে আজি বহুত ৰদ দিছে বহুত গৰম আজি আৰু মই বহুত বেছি কাম কৰিলো কাম মানে তেনেকুৱা নহয় একচুয়ালি কিবা কিবি বনালো সো কি কৰিলো দিনটো আপোনালোকক দেখুৱাই আছো আৰু আজি মই কি বনালো লেচুৰ জেলি বনাইছো কেক বনাইছো কেকটো কিয় বনাইছো আপোনালোকক কৈ আছো কাৰ বাৰ্থডে আছে নেকি আছে অকমান পিছত গম পাব আৰু যেহেতু বহুত গৰম দিছে আজি মই আইসক্ৰীমো বনাইছো আৰু ঘৰৰ আম আছে তো সেই আমৰে আইসক্ৰীম বনাইছো আপোনালোকক দেখুৱাই আছো সকলো গতিকে ভিডিওটো চাই থাকিব শেষলৈকে আৰু আজি গোটেই দিনটো কি কৰিলো আপোনালোকক মই হেতু দেখাব চেষ্টা কৰিম প্ৰথমতে মই মিকুক গা ধুৱাই লওঁ আৰু মই কাম কৰি একদম লেতেৰি হৈ আছো সেইকাৰণে মুখখন দেখুৱা নাই আপোনালোকক মই দু পেকেট শ্যাম্পু লৈছো একচুয়ালি এটো মানুহৰ শ্যাম্পু হয় মিকুৰ শ্যাম্পু শেষ হৈ গৈছে আৰু এতিয়া মানে বাহিৰলৈ যোৱাও হোৱা নাই সো ডক্টৰ সুধিছো মই মানে মানুহৰ শ্যাম্পু মানুহজনবোৰ লগাই হেবোৰো লগাব পাৰি কোৱা কাৰণে মই লগাইছো সানসিল্ক শ্যাম্পু 2 পেকেট মই দিছো এক পেকেটেৰে নহয় তাই এনেদৰে মগত উলিয়াই লৈ পেলাই যদি অকমান পানী মিক্স কৰি লোৱা হয় তেতিয়া ভাল হয় কাৰণ মিকুৰ যেহেতু বহুত চুলি আছে আৰু তাইক মই কোৱাৰ পাৰতে গা ধুৱাই দিও কাৰণ তাই ঠাণ্ডা দিনত আহিছিল আমাৰ ইয়াতে আৰু ঠাণ্ডা দিনত বাথৰুমত ধুৱালে বেছি ঠাণ্ডা পায় বুলি বাহিৰত ধুৱা অভ্যাস কৰিছো সেইকাৰণে এতিয়া বাথৰুমত গলে তাই ভয় খাই যায় সেইকাৰণে বাহিৰত ধুৱাই দিও আৰু এতিয়া মই মিকু আনিব যাও সেয়া মিকু আহি গল ইমান গৰমতে কি গা ধুব টান পোৱা এইবোৰতে কিবা বগা এইবোৰ হৈছে স্কিনৰ প্ৰব্লেম হৈছে ডক্টৰ দেখুৱাইছো মেডিচিন আছে এতিয়া বহুত ভাল হৈছে নেমুৰ ডাল দিছো তাই মুখত দিলে একদম বেয়া পায় সেইকাৰণে মুখত লাষ্টত দিওঁ হৈছে ভালহে পাব লাগে ইমান গৰম গা ধোৱা হৈ গল এতিয়া তাই মই গামোচা মুচি দিওঁ এতিয়া কোচত উঠিব
কাপোৰ পালে ন হৈ গ'ল আৰু এতিয়া নিদিব আৰু মুচিবতো এটলিষ্ট আমাৰ মিকু এয়া গা চা ধুই একদম টিপটপ এতিয়া অকণমান পিছত তাই লাঞ্চ কৰিব মিকু হাই কৈ দিয়া এইফালে আৰু ময়ো এতিয়া গা ধুই ফ্ৰেছ হৈ লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ আৰু আমি এতিয়া লিচু পাৰিম এয়া লিচু গছডাল ওচৰতে আছে এয়া আগতে মই সৰু থাকোঁতে গছত উঠি বহুত ভাল পাইছিলোঁ কিন্তু এতিয়া বহুত বছৰ উঠা নাই ভয় লাগে এতিয়া উঠিব গা গধুৰ হৈছে কেইদিনমান আগতে বহুত লাগিছিলে লিচু মানে বহুত আছিলে এতিয়া খাই নাইকিয়া হৈ গৈছে আজি মই লিচুৰ জেলি বনাম শেষ হোৱাৰ আগতে অকণমান লিচুৰ জেলি বনাই থৈ দিওঁ এয়া চব বেছি নাই আৰু খাই শেষ সেইকাৰণে জেলি বনাই থৈ দিওঁ এটলিষ্ট এমাহ দুমাহমানলৈকে খাই থাকিব পাৰিম লুচি ৰুটি এইবোৰৰ লগত বহুত লাগিছিলে একদম গোটেই গছডাল ৰঙা হৈ আছিলে এইবাৰটো এটা মাত্ৰ আগে পিছে উঠা নে নুঠা উঠা বাপৰে ভয়ো লাগে দেই কৰিবা কিন্তু দেই চাবা ওচৰত নাই দেখোন উঠি লাভ নাই ইফালে আছে নেকি আছে ইফালে কিন্তু ভয় লাগে যে ইফালে পৰি যাব নালাগে মই বহুত বছৰ উঠা নাই এইখিনিলৈকে ট্ৰাই কৰি চাওঁ কেমেৰাটো ধৰাচোন মই উঠি লাভ নাই আৰু মই এনেই ওপৰতো যাব নোৱাৰো মই জাষ্ট ইমান বছৰ উঠা নাই সেইকাৰণে উঠিব নোৱাৰিব আগতে বহুত ভাল পাইছিলোঁ গছত উঠি গছ বগাই তাতে জাম্প কৰোঁ নেকি বহুত লিচু পাৰিলোঁ হৈ গ'ল এতিয়া মই জেলি বনাম ইটোৰে আৰু লিচুৰ জেলি খাই বহুত ভাল লাগে আপোনালোকে বনাই খাই চাব এয়া চাওক পুৰা পকিছে একদম লিচুটো আৰু একদম জুচি আৰু এইটো লিচু আমাৰ মিকুৱে খাব মিকুৰ বহুত ফেভৰেট হয় লিচু কিন্তু বেছি নিদিওঁ তাইক মিকু এইটো মিকু মিকু বহুত খাই ভাল পায় লিচু মিঠা পাই যে ৰখিবই নোৱাৰে আৰু এইটো মিকু এইটো ৰখিবই নোৱাৰে আৰু তাই বেছি নিদিও হৈ গ'ল এতিয়া নাই আৰু চেলিকি দিছে একদম আৰু এই মিকুৰ একদম ফেভৰেট হয় দেই কংকন নে কনকন মোৰ সদায় কনফিউজ হৈ যাওঁ কনকনৰ একদম ফেভৰেট হয় মিকু বহুত ভাল পায় কনকনক আৰু আমাৰ টিকলাকটো বহুত ভাল পায় হয়নে নাই গোটেই লেতেৰা কৰি দিছা লিচুৰ বাকলি এনেকৈ নকৰিব হৈ গ'ল এতিয়া মই লিচুৰ জেলিটো বনাম আৰু ভাগৰ লাগিছে একদম গছতো উঠিলোঁ অকণমান হ'লেতো উঠিছোঁ মই একচুৱেলি বহুত বছৰ উঠা নাই সেইকাৰণে আজি উঠি চালোঁ যে উঠিব পাৰোঁ নে নোৱাৰোঁ
সো এতিয়া মই বনাম আপোনালোকে ভিডিওটো চাই থাকিব এয়া চাওক ইমানবোৰ লিচু পাৰিলো আৰু দেউতাও হেল্প কৰি দিছে আৰু ইখিনি সাগে 4 কেজি 5 কেজি মান হ'বই সো এতিয়া মই ইখিনি জেলি বনাম আৰু ইখিনি মাৰ দেউতাই বাকলি এৰুৱাই দিলে মোক আৰু নেমু এটা লাগিব চেনি আধা কাপ কাৰণ লিচু এনেই মিঠা আৰু এয়া চাওক ইমানবোৰ লিচুৰ গুটি উলিয়াই মোৰ অৱস্থা নাই আধা ঘণ্টা মান লাগিলে আৰু এতিয়া মই ইখিনি গেছত উঠাই দিছো জেলি হ'বলে আৰু এয়া চাওক অকমান পিছত এটা কালাৰ আহিছে আৰু জুচখিনি আধা শুকুৱাৰ পিছত মই ইয়াতে চেনি দি দিছো আৰু এয়া নেমুৰ ৰস উলিয়াই লৈছিলো মই ইখিনি দি দিছো এটা নেমুৰ ৰস আৰু মই জেলিখিনি আধা শুকাই যোৱাৰ পিছত ব্লেন্ডাৰেৰে ব্লেন্ড কৰি দিছো অকমান তেতিয়া ক্ৰিমি টেক্সচাৰ এটা আহে এয়া চাওক ধুনিয়া হৈ গৈছে এতিয়া কিন্তু বহুত সময় লাগে দে মোৰ 1 আৱাৰ মান লাগিছে আৰু এই চিটিকনিৰ পৰা সাৱধান দে মোৰ মুখতে আহি লাগিছে আৰু মোৰ জেলিখিনি এয়া হৈয়ে গল সো এটো আপোনালোকে এতিয়া বটলত ভৰাই ফ্ৰিজাৰত ৰাখিব তেতিয়া 2 মাহ মান সময় আপোনালোকে খাই থাকিব পাৰিব বেয়া নহয় আৰু এয়া আইসক্ৰীমো বনাইছিলো যোনটো অলৰেডি ভক্ষণ কৰিলে সো আপোনালোকক দেখুৱাব নোৱাৰিলো টেনটেনেন এয়া মই আজি কেক বনাইছো আৰু আপোনালোকে জাজ নকৰিব যোনে কেক ভালদৰে বনায় তেওঁলোকে যাতে জাজ নকৰে কাৰণ মই এটো জাস্ট ট্ৰাই কৰিছো আগতে এনেকে ক্ৰীম দিয়া কেক বনোৱা নাই নৰমাল কেকটো বনাও খালি সো এতিয়া আমি কেক কাটিম এয়া কেকটো ভালদৰে দেখুৱাই দিছো পিছত এতিয়া কেকটো কাটিম আমি লাকে তাৰ লগত এটো আমাৰ ঘৰৰ টিকলা আৰু এয়া টিকলাৰ ফ্ৰেন্ড পকাতে বহি দিলি দেখোন তলতে তেলে মই বহি যাও মই দেখাই নাই দেখোন আমি গুটে গেলে পকাতে বহি দিলো এনে গৰম আজি কাৰ বাৰ্থডে আছে কাৰো বাৰ্থডে নাই এটো কেক এনে বনাইছে আমি খাব হ্যাপি বাৰ্থডে থাকিলে হেছে বনাব হেতু নহয় ন এনেও বনাব পাৰি ইহতে মানে ভাবে মানে কেকটো বাৰ্থডে থাকিলে হে বনায় আৰু সো এতিয়া আমি কেক কাটিম তিনটা মিলি পেলাই কাটো যেটো কাৰো বাৰ্থডে নাই হ্যাপি বাৰ্থডে কম নেকি হ্যাপি বাৰ্থডে কম হ্যাপি বাৰ্থডে কুনাল কম নে হ্যাপি বাৰ্থডে কম কোন একো নহয় এনে কাটি দিও না 1 2 3 Yummy ne? Mau taste kuri sa. So friends, আজি দিনটো কি কৰিলো দেখাব চেষ্টা কৰিলো আপোনালোকক আৰু টিকলাহতৰ এতিয়া অনলাইন ক্লাস ষ্টাৰ্ট হৈছে মানে যোগা ক্লাস ইভিনিং হয় হিহঁতৰ সো হিহঁতে গল এতিয়া সো ময়ো ইখিনিতে ভিডিওটো হেক কৰিম বুলি ভাবিছো সো যদি ভিডিওটো চাই আপোনালোকক ভাল লাগিছে তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটো আগবঢ়াই লৈ যোৱা যাতে আপোনালোকে সহায় কৰে সো see you in the next video bye bye take care